কৃষ্ণ, বিষ্ণু আৰু মহাদেৱৰ অভিন্নতা শংকৰদেৱ আৰু মাধৱদেৱৰ লিখনিত কেনেদৰে উপস্থাপন কৰিছিল, কিয় কৰিছিল, এই বিষয়ে আমাৰ আগৰ ভিডিঅ'টোত আলোচনা কৰা হৈছিল। দ্বিতীয় খণ্ড হিচাপে আগবঢ়াব বিচৰা এই ভিডিঅ'টোত মহামুনি ব্যাসদেৱৰ দ্বাৰা ৰচিত দেৱ দেৱী ৰহিত কাম্য কৰ্মবিহীন কেৱল কৃষ্ণৰ ভক্তিক প্ৰাধান্য দিয়া ভাগৱত পুৰাণে মহাদেৱক একেশ্বৰবাদৰ মাজলৈ কিয় আনিলে, কোনো স্থানত ব্ৰহ্মাণ্ডৰ অধিকাৰী তথা পৰমেশ্বৰ ভগৱানৰ আসনতো বহোৱাৰ প্ৰয়াস কৰা দেখিবলৈ পোৱা যায়। ভাগৱত পুৰাণৰ এই দৰ্শনৰ ওপৰত আমি যদি ভাবি চাওঁ, নিশ্চিত ৰূপে এটি প্ৰশ্নৰ অৱতাৰণাৰ অৱকাশ আছে। ভাগৱতৰ এই তত্ত্বটোৰ ওপৰত শাস্ত্ৰীয় যুক্তিৰ লগতে আমাৰ সীমিত জ্ঞানৰ অনুভৱৰ দ্বাৰা পৰ্যালোচনাটি দাঙি ধৰাৰ চেষ্টা কৰা হৈছে। এনে গূঢ় তত্ত্বৰ ওপৰত আমাৰ মতামত প্ৰকাশ কৰিবলৈ যাওঁতে অজ্ঞাতবশতঃ হোৱা ভুল ত্ৰুটিৰ বাবে সুধী সমাজৰ ওচৰত কৰপোতে ক্ষমা বিচৰাৰ লগতে বিষয়টিৰ ওপৰত আপোনাসৱৰ অভিমত প্ৰয়োজন বুলি ভবা হৈছে। বেদৰ উৎপত্তিৰ লগে লগে সনাতন হিন্দু ধৰ্মও সৃষ্টি হৈছিল আৰু বেদৰ দ্বাৰা এই ধৰ্ম নিয়ন্ত্ৰিত হৈ আহিছে। বেদে প্ৰথমে এক পৰম ব্ৰহ্মৰ কথাই কৈছিল। একম সৎ বিপ্ৰা বহুধা বদন্তি। পৰৱৰ্তী কালত বিপ্ৰসকলেহে পৰমসত্তাক বিভিন্ন শক্তি তথা বহু দেৱবাদীৰ ধাৰা এটাৰ সৃষ্টি কৰিলে। দেৱাদিদেৱ মহেশ্বৰক প্ৰধান দেৱতা হিচাপে উপাসনাৰ ধাৰণাই মানুহৰ মাজত প্ৰাধান্য লাভ কৰিলে। সময় বাগৰাৰ লগে লগে বহু ধৰ্ম গ্ৰন্থৰ সৃষ্টি হ'ল। পিছৰ পৰ্যায়ত পুৰাণসমূহ ৰচনা কৰা হ'ল। শিৱ পুৰাণ, লিংগ পুৰাণ আদিয়ে পূৰ্ণ ভগৱান তথা পৰমাত্মা বুলি শিৱক অভিহিত কৰি বিষ্ণুতকৈ এখাপ ওপৰৰ স্থান দিয়াৰ প্ৰয়াস কৰিলে। দেৱ দেৱীৰ উপাসনাৰ লগে লগে ভগৱান ৰূপে শিৱক পূজা কৰাৰ মানুহৰ সংখ্যা দিনক দিনে বাঢ়িব ধৰিলে। ভাৰতবৰ্ষত বাস কৰা অনাৰ্য লোকসকলৰ মাজত শিৱ প্ৰধান উপাস্য দেৱতা হিচাপে পৰিগণিত হ'ল। ৰাৱণ, বান ৰজা, নৰকাসুৰ আদি পুৰাণ বৰ্ণিত দৈত্য দানৱবিলাক আশুতোষ শিৱৰ কৃপা ধন্য হৈ সমাজত ত্ৰাসৰ সৃষ্টি কৰা সৰ্বজন বিদিত। সেই সময়ত নিশকতীয়া হৈ পৰা বৈষ্ণৱবাদৰ ধাৰাটো হৰিচন্দ্ৰ, অম্বৰীশ, ইন্দ্ৰদ্যুম্ন আদি আৰ্য ৰজাসকলে একমাত্ৰ উপাস্য দেৱতা হিচাপে ভজনা কৰি প্ৰৱৰ্তাই ৰাখিছিল বুলি ক'লে হয়তো ভুল কৰা নহ'ব। অৱশ্যে পিছলৈ আৰ্য জাতিৰ মাজতো মহাদেৱক ভজনা কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছিল। মহাভাৰত শ্ৰীমদ গীতা ৰচনা হোৱাৰ পাছত নাৰদৰ উপদেশ মতে শ্ৰীমদ ভাগৱত পুৰাণ ব্যাসৰ দ্বাৰা ৰচনা কৰা হয়। মূৰো উপদেশে লিখা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ। এক দেৱ এক হেভ এই মহান তত্ত্বভাগী ভাগৱতৰ মূল মন্ত্ৰ হিচাপে উদ্ভাসিত হ'ল। সৃষ্টিকৰ্তা ব্ৰহ্মা আনকি বিষ্ণুৰ প্ৰিয়তমা ভাৰ্যা লক্ষ্মীকো স্থান নিদিয়া একেশ্বৰবাদী ভাগৱত শাস্ত্ৰই কিন্তু মহাদেৱক পৃথক কৰা দেখা নগ'ল। ইয়াৰ কাৰণ এনেদৰে উল্লেখ কৰিব পাৰি। বৈদিক যুগৰ পৰা শিৱক মূল ভগৱান জ্ঞান কৰি অহা জনমানসৰ স্থিতিক প্ৰাধান্য নিদিলে হয়তো কৃষ্ণ কেন্দ্ৰিক একেশ্বৰবাদৰ তত্ত্বক জনসমাজলৈ লৈ যোৱাত অধিক ফলপ্ৰসূ নহ'ব। তদুপৰি পুৰাণসমূহত বৰ্ণিত মহাদেৱৰ শৌৰ্যবীৰ্যক কিছু গুৰুত্ব সহকাৰে লোৱাৰ বাবেও হয়তো ব্যাসদেৱে ভাগৱত মহাপুৰাণত বহু স্থানত ভোলানাথ শংকৰক ঈশ্বৰত্ব আৰোপ কৰি বিষ্ণুৰ গুণ নামৰ লগতে শিৱৰ গুণনামকো অতি কৌশলগতভাৱে সংযোজন ঘটোৱা দেখিবলৈ পোৱা যায়। ভাগৱতৰ কিছু পদৰ উদ্ধৃতি সহ বৈষ্ণৱপ্ৰাণ ৰাইজলৈ বিষয়টি আগবঢ়াই নিয়াৰ প্ৰয়াস কৰা হৈছে।
ভাগৱতৰ ৪ৰ্থ স্কন্ধত বৰ্ণিত দক্ষৰ যজ্ঞত দক্ষই শিৱক কৰা অপমানত সতীদেৱী ক্ৰোধান্বিত হৈ শিৱৰ ক্ষমতা যোগ গুণৰ বিষয়ে এনেদৰে ব্যক্ত কৰিছে। আনতো শুনিয়া প্ৰজা যিটো কৰিলা, আকস্মিকে শিৱনাম যিটো উচ্চাৰিলা, তথাপিতো তাৰ হ'ব পাতকদ হয়, শিৱনাম অগ্নিসম পাতকদ হয়। সিদ্ধয় ভুৱননাথ দেৱভূপতি, তান যায় হৈবে মূৰ নাহিকে ভগতি। এই পদকুটকেইটিয়ে মহাদেৱক চৈধ্য ভুৱনৰ গৰাকী তথা এই চৰাচৰ জগতৰ শিৱৰ আজ্ঞাধীন বুলি ক'ব বিচাৰিছে। সতী প্ৰাণত্যাগৰ ভিতৰত বীৰভদ্ৰৰ দ্বাৰা দক্ষকৰ যজ্ঞ লণ্ড ভণ্ড কৰাৰ উপৰিও দক্ষৰ কেনে অৱস্থা হ'ল তাৰ বৰ্ণনা দিছে। পিছত ব্ৰহ্মা আদি কৰি দেৱগণে কৈলাসলৈ গৈ দক্ষৰ যজ্ঞ পূৰ্ণ কৰাৰ বাবে শিৱক স্তুতি কৰোঁতে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰধান বুলিও অভিহিত কৰা দেখা যায়। ভিডিঅ'টো দীঘল হ'বৰ বাবে পদৰ লাইনকেইটা উল্লেখ কৰা হোৱা নাই। ব্ৰহ্মাৰ মধ্যস্থতাত শিৱ দক্ষৰ বিবাদৰ অৱসান ঘটাৰ পিছত শিৱ আৰু বিষ্ণুক দক্ষই কৰা স্তুতিত এইদৰে ব্যক্ত কৰা হৈছে। ব্ৰহ্মা হৰ আদিৰত তোমাক নাজানে কেব, হবে তজু মায়ায়ে মোহিত। আনো কোনো বস্তু আমি ব্ৰহ্মাণ্ডৰ নাথ তুমি জীৱা কৰা আমাক অজিত। এই পদৰ দ্বাৰা আকৌ ব্ৰহ্মা হৰ আদি সকলো দেৱতাৰ বিষ্ণুৰ মায়াত মোহিত বুলি কোৱাৰ লগতে ব্ৰহ্মাণ্ডৰ গৰাকী বুলিও বিষ্ণুকেহে কৈছে। দক্ষ আৰু শিৱৰ সমস্ত বিবাদৰ মাজত প্ৰথম অৱস্থাত বিষ্ণুৰ উপস্থিতি কিন্তু দেখা পোৱা নগ'ল। তেনেকৈয়ে সমুদ্ৰ মন্থনতো কালকত বি ওলাওঁতে ব্ৰহ্মা সহ সমস্ত দেৱগণে সম্ভাৱ্য বিপদৰ পৰা ৰক্ষা পাবৰ হেতু শিৱক কৰা স্তুতি বিশেষভাৱে মন কৰিবলগীয়া। যথা তলিক্য দহয় বিষে কৰা পৰিত্ৰাণ, তুমি বিনে আমাক ৰাখন্তা নাহিয়ান। তুমি স্ৰষ্টা তুমি পালা তুমি সংহাৰা, নানা অৱতাৰে তুমি ভূমিকা উদ্ধাৰা। অষ্টম স্কন্ধৰ 193 আছে। তুমি চৰাচৰময় পুৰুষ অনাদি, জগতত স্বৰূপ তুমি ব্ৰহ্মবাদী। এই পদে শিৱক চৈধ্য ভুৱনৰ অধিপতিৰ লগতে সমস্ত জগতৰ স্ৰষ্টা পালক বুলি কৈ সৰ্বোচ্চ ক্ষমতাত অধিষ্ঠিত কৰা দেখা গৈছে। এনেধৰণৰ উক্তি বা পদসমূহে সাধাৰণ শ্ৰেণীৰ ভক্তৰ মনত শিৱকৃষ্ণৰ পৰম সত্তাক এক ভ্ৰান্ত ধাৰণাৰ সৃষ্টি কৰাৰ পূৰ্ণ অৱকাশ নথকা নহয়। হয়তো বিষ্ণু শিৱ যে এক সত্তা সেইটো দৃঢ়ভাৱে প্ৰতিপন্ন কৰিবৰ বাবেও এনে পদৰ দিশকে অৱতাৰণা কৰাৰ কথা একেবাৰে নুই কৰিব নোৱাৰি। তদুপৰি বিষ পান কৰি মহাদেৱৰ কিছু অহংকাৰত মত্ত হৈ নিজকে মহাযোগী বুলি পৰিচয় দিছিল আৰু সৰ্ব অথন্ত্ৰৰ মূল বিষ্ণুৰ মোহিনী ৰূপ দৰ্শন কৰি শিৱ বাটু লৈ মোহিনীৰ পিছে পিছে দৌৰি ফুৰা তথা জ্ঞান পাই নিজৰ অনুশোচনা প্ৰকাশ কৰি মহাদেৱে নিজ মুখেৰেই ভগৱান বিষ্ণুকেই কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী বুলি স্বীকাৰ কৰি হাজাৰ হাজাৰ ৰুদ্ৰৰ মাজত নিজক এজন বুলি কৈছে। এইখিনিতে ব্যাসদেৱে শিৱৰ শ্ৰেষ্ঠতাক খণ্ডন কৰা বুলি ক'ব পাৰি। ব্ৰহ্মা হৰক নিমিত্ত কৰি জগতৰ স্বামী অৰ্থাৎ কৃষ্ণই ব্ৰহ্মাণ্ডক স্বৰ্ধন আৰু সংহাৰ কৰাৰ কথা পূৰ্বে কৃষ্ণক এইদৰে কৈছিল। ব্ৰহ্মাকক কেৱল নিমিত্ত কৰিয়া সমস্তকে শ্ৰদ্ধাত তুমি লোক বিনাশিত ৰুদ্ৰক নিমিত্ত কৰা তুমি সৰ্বস্বামী। প্ৰজাপতি পশুপতি শশীপতি আদি দেৱতাসকলে কৃষ্ণৰ নিয়ন্ত্ৰণতেহে নিজ নিজ কৰ্ম সম্পাদন কৰা অধিকাৰ লাভ কৰে বুলি ভাগৱতত উল্লেখ আছে। বিশেষত মহাদেৱ শিৱ প্ৰায়ে ধ্যানমগ্ন হৈ থাকে। ইয়াৰ পৰাও এনে এটা ধাৰণা কৰিব পাৰি, ভোলানাথে যি শক্তিৰ ওচৰত নিজকে সমৰ্পণ কৰি ধ্যানৰত হৈ থাকে সেই শক্তি হ'ল আদ্য শক্তি, পৰম ব্ৰহ্ম আৰু নাৰায়ণ বিষ্ণু কৃষ্ণ আদি প্ৰকাশমান ৰূপ। সেয়ে বোধ হয় ভোলানাথ শংকৰক বিষ্ণুৰ পৰম ভক্ত তথা 12 বৈষ্ণৱৰ এজন মুখ্য বৈষ্ণৱৰ শাৰীত ধৰা হয়। এইটো ঠিক যে বিষ্ণু আৰু বৈষ্ণৱক ভেদ কৰিবলৈ কোৱা নাই, যদিও ইয়াৰ অৰ্থ এইটো নহয় যে বৈষ্ণৱক উপাস্য তত্ত্ব হিচাপে
আৰাধনা কৰাৰ দৰ্শন ভাগৱতে দিছে। সৰ্বেশাম আৰাধনাম বিষ্ণু আৰাধনাম পৰম। পুৰাণত শিৱৰ মুখৰ এই উক্তিৰ দৰে ব্ৰহ্মসূত্ৰটো ব্ৰহ্মাই নিজে এইদৰে কৈছে। ঈশ্বৰৌ পৰমং কৃষ্ণ সচিদানন্দ বিগ্ৰহৌ অনাদিয়াদি গোবিন্দম সৰ্বকাৰণম কাৰণম। ভাগৱতৰ একাদশ স্কন্ধত হৰিহৰ ভেদ নকৰি দুয়োজনৰ গুণনাম কেনেদৰে ল'ব লাগে এই তত্ত্বটো 445 পদৰ পৰা 446 সংখ্যা পদত ভকত বৈষ্ণৱৰ মনত উপজা সংশয় দূৰ কৰি সাধন মাৰ্গৰ ব্যৱস্থা দিছে। প্ৰকৃত ভজনীয় দেৱতাৰ বিষয়ে ভিগুমুনিৰ পৰীক্ষাৰ কথা আমাৰ ভকত বৈষ্ণৱৰ সকলোৱে অৱগত। আজিৰ পৰা প্ৰায় 5000 বছৰ আগতে ব্যাসদেৱে গীতা আৰু ভাগৱত পুৰাণ লিখাৰ কথা উল্লেখ আছে। দক্ষিণ ভাৰত তথা উত্তৰ ভাৰতত লিখিত ৰূপ পোৱা আৰু প্ৰচাৰিত হোৱা একেশ্বৰবাদ তথা একশৰণ তত্ত্বৰ ওপৰত আধাৰিত ধৰ্মপুথি দুখনৰ প্ৰভাৱ এই ৰাজ্যসমূহত বিশেষভাৱে দেখা নোপোৱাটো এক বিচাৰ্য বিষয়। ভিডিঅ'টোৰ ওপৰত উল্লেখ থকা গুৰুযোজনা নামৰ তাৎপৰ্যৰ বিষয়ে অৱগত কৰিব বিচাৰিছোঁ। শিৰোমণি কুসুম্বৰ ভূঞাই শিৱশংকৰক পূজা অৰ্চনা কৰি পুত্ৰ সন্তান লাভ কৰাৰ বাবে আমাৰ গুৰুজনাৰ নাম শংকৰ তথা মহাদেৱে শংকৰ নামেৰে জন্মগ্ৰহণ কৰিলে বুলি কোনোৱে ক'ব বিচাৰে। এইখিনিতে আমি পুৰাণৰ মত এটি দাঙি ধৰিব বিচৰা হৈছে। বিষ্ণু আৰু শিৱই এদিন সৃষ্টিৰ কিছু গুৰুত্বপূৰ্ণ কথা আলোচনা কৰি থাকোঁতে ভোলানাথে বিষ্ণুক কৈছিল, প্ৰভু, ধৰাধামৰ নিয়মান লোকসকলে আপোনাৰ নামটো লৈহে মোৰ নামটো লয়, যেনে বিষ্ণু, শিৱ, হৰি, হৰ আদি। আপোনাৰ নাম লোৱাৰ আগতে মোৰ নামটো লোৱাৰ ব্যৱস্থা কৰি দিব নোৱাৰেনে? এই কথা শুনি শ্ৰীকৃষ্ণই এটি মিচিকিয়া হাঁহিয়ে উত্তৰ দিলে, শুনা ভোলানাথ, এই তিনি যুগত এই তিনিটা যুগত তোমাৰ মনোবাঞ্ছা পূৰ্ণ কৰিব নোৱাৰিম। অৱশ্যে তুমি মোৰ অতি প্ৰিয় আৰু ভক্তও, গতিকে কলি যুগত মই তোমাৰ নাম অৰ্থাৎ শংকৰ আৰু তুমি মোৰ নাম অৰ্থাৎ মাধৱ নামেৰে দুয়ো অৱতাৰ গ্ৰহণ কৰিম। তোমাৰ ইচ্ছা এনেদৰে পূৰণ কৰা হ'ব। আমি আগতে কোৱাৰ দৰে ইয়াতো ক'ব বিচাৰিছোঁ, শৈৱ আৰু শাক্তক এই কথাখিনি উদ্ধত কৰা হৈছে। কেৱল বিষ্ণুক মূল উপাসক হিচাপে আৰাধনা কৰাসকলৰ বাবেহে কথাখিনি অৱগত কৰা হৈছে। পুনৰ ভকত বৈষ্ণৱক শ্ৰদ্ধা আৰু সেৱা জনাই ভিডিঅ'টো ইমানতে সামৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ।